ভাৰতীয় জ্যোতিষত জন্ম সময়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনাৰ জন্ম সময়ৰ ভিত্তিতেই আপোনাৰ জন্মকুষ্ঠি বনোৱা হয়। আমি জন্ম সময়ৰ ভিত্তিত আমাৰ ভৱিষ্যতৰ আভাস পাব পাৰোঁ। এইটো ভিডিঅ'ত আজি আমি জন্ম সময়ৰ ভিত্তিত আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব জানিম। আপুনি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত কি সময়ত জন্মিছে তাৰ ভিত্তিতো আপুনি নিজৰ বিষয়ে জানিব পাৰিব। ৰাতিপুৱা 4 বজাৰ পৰা 6 বজাৰ ভিতৰত জন্মা ব্যক্তিসকল বহুত ভাগ্যশালী হয়। এওঁলোকৰ কুষ্ঠিত সূৰ্যদেৱ প্ৰথম ভাৱত থাকে, যিয়ে এওঁলোকক ভৰপূৰ আত্মবিশ্বাস আৰু ভাল স্বাস্থ্য প্ৰদান কৰে। এওঁলোক দৃঢ় সংকল্পী হয়, সেয়ে এওঁলোকৰ ভৱিষ্যত ভাল হোৱা দেখা যায়। ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত জন্মাসকল, যিসকলৰ জন্ম ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠিত সূৰ্যদেৱ 12 নম্বৰ ঘৰত থাকে। এওঁলোকৰ জীৱন খুব ব্যস্ততাপূৰ্ণ হয়। এওঁলোকৰ জীৱনত সঘনাই আকস্মিক পৰিৱৰ্তন হয়। এওঁলোক অস্থিৰ স্বভাৱৰ হ'ব পাৰে, সেয়ে এওঁলোকক সকলো কামতেই ধৈৰ্য ধৰি ৰখাৰ প্ৰয়োজনীয়তা আছে। ৰাতিপুৱা 8টাৰ পৰা 10টাৰ ভিতৰত জন্মা ব্যক্তিসকল, যিসকলৰ জন্ম ৰাতিপুৱা 8টাৰ পৰা 10টাৰ ভিতৰত হয়, তেওঁলোকৰ কুষ্ঠিত সূৰ্যদেৱ 11 নম্বৰ ভাৱত থাকে। এওঁলোক বন্ধুসুলভ স্বভাৱৰ হয়। এওঁলোক সাধাৰণতে ভাগ্যৱান হোৱা দেখা যায়। ৰাতিপুৱা 10টাৰ পৰা 12টাৰ ভিতৰত জন্মা ব্যক্তিসকল, যিসকলৰ জন্ম ৰাতিপুৱা 10টাৰ পৰা 12টাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠি বা জন্মপত্ৰিকাৰ 10ম ঘৰত সূৰ্যদেৱ থাকে। এওঁলোকে সকলো কৰ্ম নিষ্ঠা আৰু শৃংখলাবদ্ধভাৱে কৰে। এওঁলোক সমাজত প্ৰতিষ্ঠিত হোৱা দেখা যায়। চৰকাৰী চাকৰি লাভৰ সম্ভাৱনাও এওঁলোকৰ অধিক হয়। যিসকলৰ জন্ম দুপৰীয়া 12টাৰ পৰা 2টা বজাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মপত্ৰিকা বা জন্মকুষ্ঠিত সূৰ্যদেৱ 9ম ভাৱত থাকে। এওঁলোক ধাৰ্মিক, দাৰ্শনিক আৰু বুদ্ধিমান হয়। এওঁলোক পৰোপকাৰী আৰু দয়ালু হোৱা দেখা যায়। এওঁলোকে জীৱনত প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হয়। যিসকলৰ জন্ম দিনৰ 2টাৰ পৰা 4টাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠি বা জন্মপত্ৰিকাৰ 8ম ঘৰত সূৰ্যদেৱ থাকে। এওঁলোক পাতল শৰীৰৰ হ'ব পাৰে। এওঁলোকৰ আত্মবিশ্বাস কম হয়। সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে এওঁলোকে আৰ্থিক সংকটত পৰিব পাৰে। যিসকলৰ জন্ম আবেলি 4টাৰ পৰা 6টাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠি বা জন্মপত্ৰিকাৰ 7ম স্থানত সূৰ্যদেৱ থাকে। এওঁলোকৰ জীৱনত বিবাহ সম্বন্ধই অন্যতকৈ অধিকভাৱে প্ৰভাৱ পেলায়। এওঁলোক অস্থিৰ মনৰ আৰু পৰ সহায়কাৰী হয়। যিসকলৰ জন্ম সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠিৰ বা জন্মপত্ৰিকাৰ 6ষ্ঠ স্থানত সূৰ্যদেৱ থাকে। এওঁলোক সদা সতৰ্ক আৰু পৰিশ্ৰমী হয়। এওঁলোকে জীৱনত সদায় আনৰ পৰা সহযোগিতা লাভ কৰে আৰু চৰকাৰী সহযোগিতাও লাভ কৰা দেখা যায়। যিসকলৰ জন্ম ৰাতি 8টাৰ পৰা 10টাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠি বা জন্মপত্ৰিকাৰ 5ম ঘৰত সূৰ্যদেৱ থাকে। এওঁলোক আশাবাদী হোৱা দেখা যায়। ব্যৱসায়ৰ প্ৰতি এওঁলোকৰ ৰুচি অধিক হয়। এওঁলোক প্ৰেমত ৰুচি ৰখা ব্যক্তি হয়। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। যিসকল ব্যক্তিৰ জন্ম ৰাতি 10টাৰ পৰা 12টাৰ ভিতৰত হয়, তেওঁলোকৰ কুষ্ঠি বা জন্মপত্ৰিকাৰ 4ৰ্থ ঘৰত সূৰ্যদেৱ থাকে। এওঁলোকে সদায় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰে আৰু স্থবিৰ সম্পত্তি লাভৰো এওঁলোক সূচক হয়। যিসকলৰ জন্ম ৰাতি 12 বজাৰ পৰা 2 বজাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মকুষ্ঠিৰ 3য় স্থানত সূৰ্যদেৱ থাকে। এওঁলোক
সাহসী আৰু বুদ্ধিমান হয়। এওঁলোকে ভ্ৰমণ কৰি ভাল পায় আৰু এওঁলোক ৰোমান্টিক স্বভাৱৰ হয়। যিসকলৰ জন্ম ৰাতি 2 বজাৰ পৰা 4 বজাৰ ভিতৰত হয়, তেওঁলোকৰ জন্মপত্ৰিকা বা জন্মকুষ্ঠিৰ দ্বিতীয় ঘৰত সূৰ্যদেৱ থাকে। এওঁলোক সুবক্তা আৰু ভাল পৰিকল্পনাকাৰী হয়। এওঁলোকে জীৱনত বিত্ত উপাৰ্জন বা টকা ঘটাৰ বহুত সুবিধা লাভ কৰে। ধন্যবাদ। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু আমাৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।